Good morning guys. আজি আমাৰ YouTube চেনেলৰ লাইফৰ ফাৰ্স্ট লাইফত মানে আমি ফাৰ্স্ট আজি লং ভিডিও আপলোড কৰিম তো আপোনালোকক গুড মৰ্নিং জনাইছো আৰু আজি আমি যাম আমাৰ ওচৰতে বজাৰ এটা হয় তাতে কিবা কিবি বস্তু ল'ব লগা আছে সবজি অলপ লম আমি সাকিলা আৰু মই গুছি যাম না সাকিলা আমাৰ এটো বগৰী নতুনকে ৰুইছিলো মানে লাগিব আৰম্ভ কৰি দিছে আৰু হয়তো তোৰ নামটো এই মাঝে মাঝে কথা কয় কেতিয়াবা বহুত বয়স হোৱা নাইতো গতিকে ইমান ভালকে কথা ক'ব পৰা হোৱা নাই আমি যাই থাকো বজাৰত যাই আপোনালোকক দেখাই আছো ক'ত যাও কি কৰো সাকিলা বল আমাৰ গাঁৱৰ সৰু পাহাৰ জেচিবিয়ে বনাইছে পাহাৰখন গাইস আমি আহি পালো বজাৰত বজাৰ আধা আধি শেষে হোৱা হৈছে বাৰু তথাপিও কিবা কিবি অলপ সবজি লৈ লওঁ পানী ৰেড বোলে বেঙেনা লাগা আছিল কিন্তু অলপ সৰু সৰু বেঙেনা লাগে দাম কিমান 30 টকা কেজি এই 20 টকা কেজি 10 টকা কিয় বেছিকে কোৱা নাই 25 টকা ৰাখি দিম মানুহ চাই কৈছা নেকি নাই এগুলা মই বজাৰত কিবা লাগব গাইস আমাৰ বজাৰ কৰা হৈ গল আধা এতিয়া আমি বুট লম দে পুৰা জলকীয়া দি চিনাকি লাগছি নেকি না চিনাকি ওচৰৰে বজাৰ ওচৰৰে মানুহ ওচৰৰে জিয়া গাইস এটা আমাৰ হৈ গল বজাৰ কৰা আমি এটা ঘৰত যাই আছো কিবা কিবি ললো মনা ফুল কৰি লৈছো আজি বস্তু গাইস বজাৰ পে ঘুৰি আহিল আহি আকৌ তাই দোকানত কিবা খাবা ওলাইছে কি কিনছা হা হটলি ভাগলি কিবা এটা লৈ লো কি আনলে কি নাম কি কি নাম তাই জিভা ঘূৰি নাহে চিপছ খাই দাই এইটো হল আমাৰ হটলি ভাই কি খাই আছা হা এটা চিপছ দিয়ে ভাই ডাইৰেক্ট এইটো নেদিলা এইটো ভিডিঅ' বনাই থকাৰ কাৰণে দিছি গাইছ এনেইটো নেদেই নেদা বুলি কৈ দে ডাইৰেক্ট ভিডিঅ' বনাই থকাৰ কাৰণে দিছি কোথায় কি কৰি আছা কি হল গাছা ধুলি এতিয়া ভিডিঅ'টো শেষ কৰিব লাগে আজিৰ কাৰণে কি ক'ব লাগে কৈ দি যদি গাইস আমাৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেন্ট সাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই আৰু কালি লাগি আকৌ আহিম বাই বাই গাইস